নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ফটা কাপোৰৰ টুকুৰাৰ সৈতে বস্তু এটা চিলাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়াহে গম পাব যে মই ফটা কাপোৰবিলাক কি কৰিছোঁ। এয়া দেখিছেনে, মই যিহেতু কাপোৰ চিলাওঁ আৰু কাপোৰ চিলাওঁতে বহুত এনেকৈ ফটা কানি টুকুৰা টুকুৰি থাকি যায়। আজি ভাবিলোঁ এই ফটা কানি টুকুৰাকেইটা কামতে লগাওঁ। মই এনেকৈ টুকুৰাকেইটা কাটি ল'লোঁ। কাটি লৈ এডোখৰ পুৰণা কাপোৰ ল'লোঁ আৰু এয়া দেখিছেনে, খৰাহীটোত মই ফটা কানিখিনি কেনেকৈ কাটি লৈছোঁ। ফটা কানি টুকুৰা এটা লৈ মই এনেকৈ ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লৈ এতিয়া মই এইটো জইন কৰিম। এয়া দেখিছেনে, ইডোখৰ টুকুৰাৰ ওপৰত সিডোখৰ টুকুৰা উঠাই এনেকৈ ভাঁজ কৰি কৰি চিলাই দিম। আৰু আপোনালোকে চাই থাকক লাষ্টত কি হয়, মই কি বনাইছোঁ। আৰু এইফালে চাওক, এয়া মোৰ লাষ্ট ফিনিচিং। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাব দেই। এয়া দেখিছে, মই এইখন চিলাইছোঁ দুৱাৰমুখত পাৰিবলৈ।